নামদাৰ নিচিনা বহু ব্যক্তি আছে এওঁলোক নমস্য আৰু এওঁলোক সদায় গৌণ হৈ থাকে। এওঁলোক নাই ক'ৰবাত সম্বৰ্ধনা পায়, নাই তেওঁলোকক কোনোবা ডাঙৰ সভালৈ মতা হয়, কাৰণ তেওঁলোক সৰু মানুহ, সৰুভাৱে জীয়াই থাকে। কিন্তু এওঁলোকে যিখিনি কাম কৰে সেইখিনি বিশালতা আছে। আজি তেওঁৰ পুত্ৰ চিকিৎসক হৈ ওলাই আহিব আৰু স্বাভাৱিকতে এগৰাকী চাওক আপুনি এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে চিকিৎসকৰ কোঠাৰ আগফালে ৰৈ থাকে আৰু ফাইল লৈ পেলাই তেওঁ ৰোগীৰ ফাইল লৈ পেলাই চিকিৎসকক দেখুৱায়, সেইগৰাকী ব্যক্তিৰ পুত্ৰ এগৰাকী চিকিৎসক হৈ আহিব, তাতকৈ ডাঙৰ কথা একো নাই। তেওঁৰ কাৰণে তাতকৈ ডাঙৰ সৌভাগ্য একো নাই। আৰু হয় আমি অৰঙে দৰঙে ঘূৰি ফুৰোঁতে এনে কিছুমান মানুহক লগ পাওঁ যাৰ জীৱন যুদ্ধই প্ৰতিগৰাকী লোকক অনুপ্ৰেৰণা দিব পাৰে। আৰু তেনে একাংশ লোকৰ লগত আমি কথা পতাৰ যত্ন কৰোঁ। ক্ষেত্ৰত বা এজন সন্তানক ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত এজন অভিভাৱকে কেনেধৰণে ত্যাগ কৰিব পাৰে সকলো, আৰু সেই ত্যাগৰ ফলত সন্তানজনে কেনেধৰণে মানুহ হ'ব পাৰে, নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, তেনে কিছু কাহিনীও আমি বিভিন্ন সময়ত লৈ আহিছোঁ। আজি এনে কাহিনী আপোনালোকক ক'বলৈ লৈছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীত। গুৱাহাটীৰ এখন বিখ্যাত যি হস্পিটেল আছে তাৰ সন্মুখত আছোঁ। বিশেষকৈ মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ যি হেল্থ চিটি হস্পিটেল তাৰ সন্মুখত। আৰু এই হস্পিটেলতে কৰ্মৰত এগৰাকী কৰ্মচাৰী জীৱনৰ কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ। তেওঁ সুদীৰ্ঘ জীৱন, এগৰাকী চিকিৎসকৰ সহায়ক হিচাপে তেওঁ কাম কৰে। বিভিন্ন ৰোগী যেতিয়া যায় তেওঁ দৰ্জামুখত লৈ ৰোগীসকলৰ ফাইল চিকিৎসকৰ ওচৰলৈ লৈ যায় আৰু চিকিৎসকক দেখুৱাই সেই ৰোগীক বিদায় দিয়ে। তেওঁৰ কাম হ'ল ৰোগীসকলৰ ফাইল লৈ যোৱা আৰু ৰোগীসকলক সহায় কৰা। তেনে এগৰাকী ব্যক্তিৰ সাধনাৰ বলত তেওঁ নিজৰ পুত্ৰক ইতিমধ্যে চিকিৎসক ৰূপে গঢ়িবলৈ সক্ষম হৈছে। সেই ব্যক্তিগৰাকীৰ জীৱনক লৈ আমি কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী চিকিৎসকৰ ব্যক্তিগত সহায়কে কেনেধৰণে নিজৰ পুত্ৰক চিকিৎসক ৰূপে গঢ়িব পাৰে, এই সকলো বিষয় আমি জানিবলৈ যত্ন কৰিম। নিশ্চয়কৈ এই ভিডিঅ'ই আপোনাক অনুপ্ৰেৰণা দিব আৰু নতুন নতুন কথাও শিকাব যে কেনেধৰণে নিজৰ সন্তানক ডাঙৰ কৰিব পাৰি আৰু আমাৰ ত্যাগেৰে কেনেধৰণে আমাৰ সন্তানক আমি মানুহ কৰি তুলিব পাৰোঁ। আমাৰ লগত নাথদা আছে। আচলতে যিসকলে হেল্থ চিটি হস্পিটেললৈ সকলোৱে নাথদা চিনাকি মোক, আৰু আমিও চিকিৎসাৰ কাৰণে যেতিয়া আহিছিলোঁ তেতিয়া চিনাকি হৈছিলোঁ নাথদাৰ লগত। আৰু চিনাকি হওঁতে তেওঁৰ লগত এই কথাবোৰ পাতোঁতে ঘৰুৱা কথা ওলাল। তেতিয়াই গম পালোঁ তেওঁ কি ধৰণে আচলতে ত্যাগ কৰিছে, কিমান কষ্ট কৰিছে, যাৰ ফলত নিজৰ পুত্ৰ এতিয়া যোৰহাট মেডিকেল কলেজত তেওঁ অধ্যয়নৰত। কিছুদিনৰ পিছত চিকিৎসক হৈ ওলাই আহিব। এই এক ডাঙৰ সাধনা। মই প্ৰথমে নাথদাৰ লগত চিনাকি কৰাই দিছোঁ। এয়া নাথদা, আপোনাৰ সম্পূৰ্ণ নামটো কি কয়? মোৰ নাম শ্ৰী লোহিত নাথ। লোহিত নাথ। আপোনাৰ ঘৰ কোন ঠাইত? এনে অৰিজিন ঘৰটো পাঠশালা হয়, এতিয়া গুৱাহাটী খ্ৰীষ্টান বস্তিত থাকোঁ। খ্ৰীষ্টান বস্তিত উদাই আছোঁ। পুৱাৰ পৰা এইযোৰ পোচাকে পিন্ধি ওলাই আহিব লাগে হস্পিটেললৈ? মোটামুটি এনেকৈ 11টা 10:30টামানৰ ভিতৰত আহি পাওঁ হস্পিটেল। তাৰপিছত আৰু 7টা 8টালৈ ইয়াতে। দিনটো কি কি কাম কৰে হস্পিটেলত? এইবিলাকে আৰু আপোনালোকৰ নিচিনা যিবিলাক আহে, মই যিখিনি ৰোগী আহে তেওঁলোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। আৰু সকলো ধৰণৰ সহায় কৰাৰ চেষ্টা কৰোঁ। তাৰে মাজতে কিছুমানে হয়তো ছাকচেছ নহয়ও, কিছুমানে বেয়াও পায়, কিছুমানে ভাল পায়। কিন্তু আপুনি যিমান পাৰে ভাবে যে মই সহায় কৰিম। মই 100% দিয়াৰ কাৰণে মই চেষ্টা কৰোঁ। নিস্বাৰ্থভাৱে। একদম সত্য কথা। নাথদা আমি নিজেও পাইছোঁ যে নাথদা এনেকুৱা এজন ব্যক্তি যি সকলো সপি দিয়ে যে এজন ৰোগী যেতিয়া আহে যাতে তেওঁৰ ৰোগী অভিভাৱকে দিগদাৰ নাপায়, ফাইল লগে লগে যায় চিকিৎসকৰ ওচৰলৈ। তেনে এগৰাকী ব্যক্তি আমি পাইছোঁ। কিন্তু সকলোতকৈ ডাঙৰ কথা, এনে সাধনা, এনে আশীৰ্বাদে তেওঁক কি দিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে বিশেষ কথাটোলৈ মই আহিছোঁ। আপুনি যিহেতু এগৰাকী বিশিষ্ট চিকিৎসকৰ, আপুনি চেম্বাৰত থাকে, আপুনি তেওঁৰ ৰোগীসকলৰ লগত আপুনি ফাইল অনা নিয়া কৰে বা বিভিন্ন কামৰ লগত আপুনি জড়িত হয়। ত' আমি যদি চাওঁ এই গোটেই প্ৰক্ৰিয়াটো কিমান দিন ধৰি আপুনি কৰি আহিছে? মোটামুটি হেল্থ চিটিত মোৰ 6 বছৰমান হ'ল। 6 বছৰ তেতিয়াৰ পৰাই আছোঁ ইয়াতে। হেল্থ চিটিত কৰি আহিছে। ত' আপোনাৰ জীৱনলৈ আপুনি যিটো কৰিছিল, আপোনাৰ কেইজন সন্তান কেইজন? মোৰ 2জন সন্তান। হয়। এতিয়া ডাঙৰ সন্তান কি কৰি? ডাঙৰ সন্তান বৰ্তমান যোৰহাট মেডিকেল কলেজত অধ্যয়নৰত, আৰু সৰুজন আৰ্য মহাবিদ্যালয়ত পঢ়ি আছে, এইবাৰ ডিগ্ৰী লাষ্ট ইয়াৰতে। ডাঙৰ পুত্ৰৰ কি নাম? সৌৰভ নাথ। সৌৰভ নাথ। হয়। এতিয়া তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ। হয়। কেইবছৰ হ'ল? এইবাৰ 3rd ইয়াৰ এইবাৰ চলি আছে। 3rd ইয়াৰ চলি আছে, আৰু 2 বছৰ পিছত তেওঁ ওলাব। হয়। আপুনি আশাৰে বাট চাই আছে? নিশ্চয়। বহুত সাধনা আছে ইয়াত। আপোনাৰ ল'ৰাজন চিকিৎসক হোৱাৰ ক্ষেত্ৰত মই এইটো কথা কৈছোঁ, আপোনাৰ ঘৰত কি পৰিৱেশ, যে ল'ৰাজনে পঢ়া শুনা কেনেধৰণে কৰিছিলে, কি পৰিৱেশ আছিল আপোনাৰ ঘৰত? ইমান পৰিৱেশ নহ'লেও এনে আমি পৰিৱেশটো দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাক সি যিমানখিনি পাৰে পঢ়াৰ চেষ্টা কৰিছিল, আমিও সিমানখিনি সহায় কৰিছিলোঁ। মানে তেনেকুৱা চেষ্টা কৰিছিলোঁ। আপোনাৰ বৌয়ে কি কৰে? আৰু তেওঁ এটা সাধাৰণ কাম কৰে, এখন প্ৰাইভেট এটা চেক্টৰত কাম কৰে। তেওঁ প্ৰাইভেট চেক্টৰত কাম কৰে। এক সাধনা যে এগৰাকীয়ে কয় হস্পিটেলত চিকিৎসকক সহায় কৰে, আৰু তেওঁৰ যিহেতু পত্নীয়ে এক প্ৰাইভেট এক অনুষ্ঠানত কাম কৰে, তাৰ মাজত ল'ৰা 2জন ডাঙৰ কৰিছে। ঠিক আছে, মই এইটো কথা সুধিব বিচাৰিছোঁ, আপোনাৰ সুপুত্ৰ
ইতিমধ্যে তেওঁ আৰু হয়তো কেইবছৰৰ পিছত চিকিৎসক হৈ ওলাব। তো আপুনি এজন চিকিৎসকৰ লগত থাকে, কেনেকুৱা অনুভৱ হয় যে আপোনাৰ ল'ৰাজন যিদিনা চিকিৎসকৰ আসনত বহিব আৰু আপুনি কেনেকুৱা ভাবে এই কথাবোৰ লৈ কি ভাবে? ভাল লাগে, বহুত ভাল লাগে, মানুহো ভাল পায় আৰু নিজৰ এটা ভাল লাগে আৰু। কিন্তু এটা অনুভৱ নহয় যে আমি সি যে ডক্টৰ পঢ়ি আছে, আমাৰ একদম অনুভৱ নহয়, মাকৰো মোৰো নহয়। এনে সপোন আছিল নেকি যে আপোনাৰ ল'ৰাজন কেতিয়াবা চিকিৎসক হ'ব, এনেকুৱা সপোন আপোনাৰ? সপোন নাছিল, কিন্তু ভাল মানুহ হোৱাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। কিন্তু তাৰ নিজৰ চেষ্টাতে সি মানে এই চিকিৎসা সেৱাৰ হেৰিটো সোমাইছে। ক'ত পঢ়িছিলে আপোনাৰ ল'ৰাই? মোৰ ল'ৰা দিছপুৰ উদয়াচল হাইস্কুল, অসমীয়া মিডিয়ামত পঢ়িছিল। তাৰপিছত বি বৰুৱা হস্পিটেল, বি বৰুৱা কলেজত। তাৰপিছত বি বৰুৱা কলেজৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত নীট দিলে, নীটত সি পাছ কৰি এইটো 2022 মানে আজি পৰা 2 বছৰ আগত, মানে 21ত পৰীক্ষাটো দিছিল, 22ত সি হেৰি কৰিছে। 21তে পৰীক্ষা দিছিল, তাৰপৰা স্থান পালে, তাৰপৰা যোৰহাট মেডিকেল কলেজত পঢ়াৰ সুবিধাটো পালে। তো এতিয়া আপুনি যেতিয়া আপুনি বেলেগ এজন চিকিৎসকৰ লগত কাম কৰি থাকে, আপুনি কেতিয়াবা সেই আসনখনত নিজৰ পুত্ৰক দেখেনে যে মোৰ ল'ৰাও এদিন এনেকে বহিব? পাৰিব পাৰে যদি হেৰি কৰে, চেষ্টা কৰে, কিন্তু বহুত চেষ্টা কৰিব লাগিব। মই যিজন ছাৰৰ লগত আছোঁ, তেখেতৰ নিচিনা হ'বলৈ হ'লে বহুত চেষ্টা কৰিব লাগিব। অকল MBBS হ'লেই নহ'ব, বহুত চেষ্টা কৰিলেও অশেষ চেষ্টা। আপুনি পুত্ৰক কয়নে কেতিয়াবা ফোনত? কোৱা যায় তেনেকৈ। কি কয়? মই কওঁ যে মই ছাৰৰ লগত যেনেকৈ আছোঁ, ছাৰৰ নিচিনা হ'বলৈ চেষ্টা কৰা, কোৱা যায়। এতিয়া দেখা যায় বহু মানুহৰ সপোন থাকে ল'ৰা ডাক্তৰ হওক, বহুত ধনী ধনী মানুহ এই সপোন দেখে, বহুত টকাও খৰচ কৰে, কিন্তু অৱশেষত হয়তো কিবা কাৰণত হ'ব নোৱাৰে বা বিভিন্ন কথা থাকি যায়। কিন্তু আপোনাৰ ক্ষেত্ৰত দেখা গ'ল যে আপোনাৰতো টকাও নাছিলে। নাই, টকা নাই, একদম মানে একদম পাৰ্জৰ পৰিমাণে টকা নাই, মানে কিবাকে চলি আছোঁ, আনি আছোঁ, খাই আছোঁ আৰু পঢ়ুৱাই আছোঁ। কেনেকে হৈছে আপুনি নিজে গম পোৱা নাই? কি ভাবে যে এনেকুৱা এজন ভাল ল'ৰা হ'বলৈ হ'লে বাপেকজনৰ কিছুমান নৈতিকতাৰ প্ৰয়োজন আছে বুলি কি ভাবে? এনেকুৱা এজন ল'ৰা হ'বলৈ হ'লে ল'ৰাজনো ভাল লাগিব আৰু মাক দেউতাকৰো মানে সৰুৰ পৰা সেইটো লাগিব, সততা লাগিব আৰু শাসন যিটো ব্যৱস্থা সেইটো লাগিব, সততাটো লাগিবই আৰু কাকো নঠগা, সেইটো বস্তু লাগিব, যাতে আপোনাৰ জৰিয়তে কোনো ঠগ নাখায়। এইবোৰ চাগে আপুনি জীৱনত খুব এপ্লাই কৰে? সেইটো চলিছোঁ পাৰাখিনি, আনক সহায় কৰাখিনি মই কৰোঁৱে, বেছি যিমান পাৰোঁ সিমান সহায় কৰোঁ। পাৰাখিনি নিজে মানে হেৰি কৰি হ'লেও, কষ্ট হ'লেও সহায়টো কৰোঁ। এই যে ল'ৰাটো আপোনাৰ চিকিৎসক হ'লগে, আপুনি আজিও দেখা গৈছে নিজৰ কামত নিয়োজিত হৈ আছে, এইবোৰ পৰা আপোনাৰ জীৱনলৈ কি মনোভাৱ, মানে কেনেকুৱা ধৰণৰ এটা ভাৱ আহে, বা আপুনি কি ক'ব বিচাৰিব দৰ্শকক যে যিকোনো কথাই সম্ভৱ হয় যদি একান্তভাৱে হেৰি কৰে, সেইটো সম্ভৱ হ'ব। আৰু যিয়ে পঢ়ে তেওঁ মানে সেইটো কৰিম বুলি ভাবিব লাগিব, তেতিয়াহ'লে মই ভাবোঁ সম্ভৱেই হয়। কাৰণ আমাৰ ইও মানে তেনেকৈ অসম্ভৱটো সম্ভৱেই হৈছে। মোটামুটি পঢ়া পৰিপাতি তাৰ বহুত হেৰি আছিল, মানে গোটেই দিনটো পঢ়াই আৰু মানে গোটেই বিছনাখন হেৰি কৰিব, গোটেই কিতাপখিনি ল'ব, লৈ এটাৰ পৰা এটা গোটেইখিনি হেৰি কৰি পঢ়ি থাকে। কেনেকৈ সোমাল তেওঁৰ মগজুত যে ডক্টৰ হ'ব লাগে? প্ৰথমতে আমি সি যেনেকৈ ডিষ্টিংশ্যন পাই পাছ কৰিলে, পাছ কৰাৰ লগে লগে আমি ভাবিলোঁ ইয়াক ছায়েন্সতে দিয়া হ'ব, ছায়েন্সত দিলোঁ। ইয়াতে সেই ল'ৰাবিলাকৰ লগত হয়তো কোনোবা ডক্টৰ জনা মানুহেও কৈছে তই নীটটো দি দে, তাৰপৰা আমাক আহি ক'লে নীট পৰীক্ষাটো দিব লাগিব ডক্টৰৰ কাৰণে। তাৰপিছত আমিও মানে ভাবিলোঁ ঠিক দি দিয়া তেনেহ'লে এনেকৈ। সি কেতিয়াবা আপুনি যিহেতু চিকিৎসকৰ লগত থাকে, সেইটো তাৰ কিবা কাৰণ হ'ব পাৰে নেকি তেওঁ চিকিৎসক হোৱা? কাৰণ আপুনি চিকিৎসকৰ লগত দিন ৰাতি থাকে, বিভিন্ন সেই কথাবোৰ ঘৰত যিহেতু আলোচনা হয়, আপুনি ছাৰৰ লগত থাকে, বিভিন্ন চিকিৎসকৰ লগত, সেই কথাবোৰ ঘৰত আলোচনা কৰোঁতে তাৰো প্ৰভাৱ পৰিছে নেকি? পৰিছে। কেনেকুৱা ধৰণৰ কাহিনী? আমি কৈ থাকোঁ ডক্টৰবিলাক, মানুহবিলাকক বহুত হেৰি কৰে, মানে ভগৱান বুলি হেৰি কৰে ডাক্তৰ হ'ব পাৰিলে কিন্তু বহুত ভাল হয়, যদি পাৰ তই চেষ্টা কৰিব পাৰা, মই তেনেকৈ কওঁ। এতিয়া আপুনি আপোনাৰ ল'ৰাটোক আজি কেইবছৰমানৰ পিছত ডাক্তৰ হিচাপে পাব, তো আপুনি তেতিয়া এই চাকৰি কৰি থাকিব নাই? আপুনি আজি যিটো চাকৰি কৰি আছে, ধৰক মানুহক সহায় কৰা বা এজন চিকিৎসকৰ আগফালে দৰ্জা মুখত ৰৈ থকা, এই চাকৰি তেতিয়া কৰিব নাই? মোৰ হেৰিত মইতো কৰি থাকিম, কাৰণ মোৰ হেৰি আছে, তাৰ ডক্টৰটো সি কৰি থাকিব, মোৰতো মই কৰি থাকিম। ভাল লাগিল। আৰু মই এটা কথা কৈছোঁ, নাথদাৰ নিচিনা বহু ব্যক্তি আছে, এওঁলোক নমস্য, আৰু এওঁলোক সদায় গৌৰৱ হৈ থাকে। এওঁলোক নাই ক'ৰবাত সম্বৰ্ধনা পায়, নাই তেওঁলোকক কোনোবা ডাঙৰ সভালৈ মতা হয়, কাৰণ তেওঁলোক সৰু মানুহ, সৰুভাৱে জীয়াই থাকে, কিন্তু এওঁলোকে যিখিনি কাম কৰে সেইখিনি বিশালতা আছে। আজি তেওঁৰ পুত্ৰ চিকিৎসক হৈ ওলাই আহিব, আৰু স্বাভাৱিকতে এগৰাকী চাওক আপুনি এখন ব্যক্তিগত
চিকিৎসালয়ত কৰ্মৰত এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে চিকিৎসকৰ কোঠাৰ আগফালে ৰৈ থাকে আৰু ফাইল লৈ পেলাই তেওঁ ৰোগীৰ ফাইল লৈ পেলাই চিকিৎসকক দেখুৱায়, সেইগৰাকী ব্যক্তিৰ পুত্ৰ এগৰাকী চিকিৎসক হৈ আহিব। তাতকৈ ডাঙৰ কথা একো নাই, তেওঁৰ কাৰণে তাতকৈ ডাঙৰ সৌভাগ্য একো নাই। আৰু মই ভাবোঁ যে এনেধৰণে প্ৰতিগৰাকী দেউতাক মাকৰে কৰ্তব্য আছে নিজৰ ল'ৰাটোক ডাঙৰ কৰিবৰ কাৰণে সততাৰে কাম কৰা, সৎ আৰু আনক সহায় কৰা যি মানসিকতা, তাৰ প্ৰতিফলন ভগৱানে দিয়ে। কি কয়, ভগৱানে দিয়ে? নিশ্চয় ভগৱানে দিয়ে। ৰাইজৰো আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ, আৰু ল'ৰাটোৰ একান্ত মানে শিক্ষাৰ ইচ্ছা, এইকেইটাই চব পৰিৱৰ্তন কৰিছে। আমি আশা কৰোঁ সোনকালে তেওঁৰ পুত্ৰ ওলাই হওক, এজন ভাল চিকিৎসক হয়। দেউতাকৰ যি আশা, দেউতাকে যি ধৰণে কষ্ট কৰিছে, মাকে যি ধৰণে কষ্ট কৰিছে, সেয়া ফল ধৰক। আৰু এনে আদৰ্শৱান ব্যক্তি কেইগৰাকী আমাৰ সমাজৰ কাৰণে, আমাৰ সমাজৰ প্ৰতিটো স্তৰৰ কাৰণে, অভিভাৱকৰ কাৰণে বা উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোকৰ অনুকৰণীয় হওক, এয়াই আমি আশা কৰিছোঁ।